নমস্কাৰ। সকলো কুশলে আছে নিশ্চয়। আজি ভাবিছোঁ দুপৰীয়াৰ সাজটো মোৰ বাৰীতে হোৱা শাক পাচলিৰে খাম। আমি কোৱাৰ্টাৰত থাকোঁ আৰু কোৱাৰ্টাৰত আমাৰ এখন সৰুকৈ শাক পাচলিৰ বাগান আছে। তাতে মই বতৰৰ কিবা কিবি শাক পাচলি লগাইছিলোঁ। ঘৰৰ শাক পাচলি খোৱাৰ সোৱাদেই বেলেগ নহয়নে বাৰু? আৰু সকলো শাক পাচলিতে মই অকল দিয়াইছোঁ গোবৰৰ সাৰ। এইফালে মই কেইটামান বিলাহী ছিঙি ল'লোঁ, কেইটামান বিন ছিঙি ল'লোঁ, ওলকবি উঘালি ল'লোঁ আৰু আজি ইলিয়ানাও মোক শাক পাচলি ছিঙাত সহায় কৰি দিলে। এইফালে কেইটামান পালেঙো উঠাই ল'লোঁ। এয়া লেচেৰাও হৈছে, আজি কিন্তু নিছিঙো, খাব পৰা হৈছে। ঘৰৰ শাক পাচলি খাই সঁচাই খুবেই ভাল লাগে। আৰু আজি দুপৰীয়া সাজটো মই আৰম্ভ কৰি দিলোঁ। মচুৰ দালিতে দি দিছোঁ মই কণ বিলাহী আৰু ওলকবি ঘৰতে হোৱা। অকণমান দালি বহাই দিলোঁ। আনফালে মই পালেংকেইডালো ধুই ল'লোঁ। আৰু এইফালে মই পালেং পনীৰ বনাবলৈ লৈছোঁ। মোৰ ছোৱালী ইলিয়ানা আৰু হাজবেণ্ডে পালেং পনীৰ খাই খুব বেছি ভাল পায়। গতিকে চিম্পুলকৈ মই অকণমান পালেং পনীৰ ৰান্ধিলোঁ। আনফালে বিন, গাজৰ আৰু সৰু আলু দি এখন ভাজিও ৰান্ধিলোঁ। এয়া মোৰ আজি দুপৰীয়া থালিখন হৈ গ'ল। অতি চিম্পল, কিন্তু খাবলৈ খুবেই সোৱাদ হৈছিলে মোৰ আজিৰ দুপৰীয়াৰ থালিখন। এয়া কণ বিলাহী আৰু ওলকবি দিয়া মচুৰ দালি, পালেং পনীৰ আৰু বিন, সৰু আলু, গাজৰৰ ভাজি।